নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাই পুনৰবাৰ মই আন এটা ভিডিঅ' লৈ আহিছোঁ মোৰ চেনেলত। আপোনালোকক আজি মই কেইযোৰমান কাপোৰ দেখুৱাওঁ। তাৰে ভিতৰত এইযোৰ হৈছে প্ৰথম যোৰাটো। চাওকচোন, এইযোৰ এখন চাদৰখন হয়। এইটো নুনিৰ হ'ব, চাদৰখন নুনিৰ, আৰু গোটেই গাতে এনেকৈ সৰু সৰু ৰেড আৰু গল্ডেন গুণাৰ এনেকৈ কাম কৰা থাকিব। আৰু আচল পচনটো হ'ব এনেকুৱা গোল্ডেন গুণা আৰু ৰেড সূতা এনেকৈ কাম কৰা থাকিব। আৰু ইয়াৰ দহিখিনি বটাই থাকিব। ৰেডি কৰা আছে কাপোৰযোৰ, দহি পটি গোটেইখিনি কৰা থাকিব। চাদৰখন নুনিৰ হ'ব আৰু মেখেলাখন, ইয়াৰ লগৰ মেখেলাখন হ'ব পিয়ৰ টচৰ মেখেলাখন। আৰু এইটো হৈছে মেখেলাৰ তলৰ পৰ্চনটো হ'ব এনেকুৱা, আৰু ওপৰত এনেকৈ সৰু সৰু এক লাইন এনেকৈ ডাঙৰ বুটা থাকিব, আৰু ওপৰত সৰু সৰু বুটাৰ আঁঠুৰ ওচৰলৈকে থাকিব। আৰু ইয়াৰ লগৰ ব্লাউজ পিচটো হ'ব পিয়ৰ টচৰ হ'ব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ ৫,৬০০ টকাতে ল'ব পাৰিব। এইটো ব্লাউজ পিচটো হ'ব। ব্লাউজ পিচত চিম্পুলকৈ এটা হাতৰ লগাব পৰাকৈ পটি থাকিব। এই কাপোৰযোৰ যদি ভাল লগা যোৰাৰ ভিতৰত পৰে, আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিলেই হ'ব। কাপোৰযোৰ ৰেডি তৈয়াৰ কৰা থাকিব। ইয়াৰ পিছত আন এটা যোৰা দেখুৱাই আছোঁ। এইটো এটা যোৰা হয়। এইটো ৰেড কালাৰৰ ভিতৰত হ'ব, যিটো নেকি তেজ ৰঙা বুলি কোৱা যায়। খুবেই সুন্দৰ, সকলোৰে প্ৰিয় কালাৰ ৰেড কালাৰটো। আৰু এই কাপোৰযোৰ হ'ব আপোনালোকৰ কটন কেঁচা পাটৰ হ'ব, পিয়ৰ কটন কেঁচা পাটৰ হ'ব। আৰু এইখন চাদৰখন হয়। চাদৰৰ আঁচলটো এনেকুৱা হ'ব, য়েল্লো আৰু হোৱাইট সূতাৰ এনেকুৱা কাম কৰা থাকিব। আৰু ওপৰত সৰু সৰু এনেকৈ বুটা থাকিব। আৰু ইয়াৰ আঁচলটো এনেকুৱা, আৰু দহিখিনি পতাই থাকিব। খুব ধুনীয়াকৈ বটা আছে, দহি পটি মেখেলা গোটেইখিনি ৰেডি কৰা আছে। আৰু ইয়াৰ লগৰ মেখেলাখনো এনেকুৱাই হ'ব, চাদৰৰ আঁচলৰ ডিজাইনৰে এইখন মেখেলাখন হ'ব। আৰু ইয়াৰ লগত এটা ব্লাউজ পিচ থাকিব, চিম্পুল ব্লাউজ পিচ এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ ৩৫০০ টকাতে ল'ব পাৰিব, ৩৫০০ত ল'ব পাৰিব। ইয়াৰ পিছত আন এটা যোৰা দেখুৱাই আছোঁ আপোনালোকক। এইটো এচি কটনৰে হয়। ইয়াত এৰী সূতাৰ কাম কৰা আছে চাদৰখনৰ আঁচল পৰ্চনটোত, আৰু ৰেড সূতাৰ এনেকৈ মিনা কৰা থাকিব। এইখন চাদৰখন হয়। চাদৰখন ব্লু কালাৰৰ ভিতৰত থাকিব। কাপোৰযোৰ ব্লু কালাৰ হ'ব। আৰু এইটো ওপৰত বক্স ডিজাইনৰ এনেকৈ গোটেই চাদৰখনতে কাম কৰা থাকিব। আৰু ইয়াৰ লগত এখন মেখেলা থাকিব, খুব ধুনীয়া মেখেলা, আৰু লগতে 6টা ছাইড পাৰি, আৰু ব্লাউজ পিচটো চিম্পুল হ'ব। এইখন মেখেলাখন হ'ব, চাদৰ আঁচলৰ ডিজাইনেই হ'ব মেখেলাখনৰ। আৰু ওপৰত 3টা লাইনৰ বক্স ডিজাইন থাকিব। আৰু ব্লাউজটো ঠিক তেনেকুৱাই হ'ব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ ১৬০০ টকাতে ল'ব পাৰিব। যদি ভাল লগা যোৰাৰ ভিতৰত পৰে তেন্তে ল'ব পাৰে। ইয়াৰ পিছত আন এটা যোৰা দেখুৱাই আছোঁ। এইটো হৈছে ডাইট নুনিৰ হয়। কালাৰটো খুবেই ধুনীয়া হয়। আৰু এইযোৰ কাপোৰ ৰেডি কৰাই আছে, এনেকৈ দহিখিনি কৰা আছে, ফুলৰ কালাৰৰ সৈতে মিলাই পেলাই কৰা আছে। আৰু ইয়াৰ পটি নাথাকে, কাৰণ ইয়াতে নিজৰ চেল্ফ এইটো বৰ্ডাৰটো আছেই। আৰু ইয়াৰ লগত এখন মেখেলা থাকিব আৰু এটা ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰ হৈছে ডাইট নুনিৰ হয়। কাপোৰযোৰ খুবেই ধুনীয়া, ডাইট নুনি পৰিধান কৰিবলৈ খুবেই ধুনীয়া। এতিয়া পূজা আহি আছে, যিহেতু পূজাটো আপোনালোকে পৰিধান কৰিব পাৰিব। আৰু ইয়াৰ লগত এখন মেখেলা থাকিব। মেখেলাখনো খুবেই ধুনীয়া হয়। এইখন মেখেলাখন চাওক, মেখেলাখনো ছেম হ'ব। এই কাপোৰযোৰ ৰেডি কৰাই আছে। আৰু এটা ব্লাউজ পিচ থাকিব, চিম্পুল ব্লাউজ পিচ থাকিব। আৰু ইয়াৰ মূল্য হৈছে ২,২০০ টকা, মাত্ৰ ২,২০০ টকাতে আপোনালোকে ল'ব পাৰিব। যদি ভাল লগা যোৰাৰ ভিতৰত পৰে তেন্তে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিলেই হ'ব। ইয়াৰ পিছত আন এটা যোৰা দেখুৱাই। এইটো এটা হৈছে এচি কটনৰে হ'ব। এইটো মোবাইলত কালাৰটো খুব ভালদৰে অহা নাই। এইযোৰ হৈছে চকলেট কালাৰ হ'ব এইযোৰ। আৰু সৰু সৰু ওপৰত এনেকৈ বুটা থাকিব, পিংক কালাৰ আৰু গ্ৰীণ কালাৰ বুটা থাকিব। আৰু তলৰ পৰ্চনটো হ'ব ৰাণী পিংক কালাৰৰ হ'ব ফুলখিনি। এইখন চাদৰখন আৰু ইয়াৰ লগত এখন মেখেলা থাকিব। মেখেলাখনো ছেম হ'ব, ছেম সূতাৰ এনেকৈ কাম কৰা থাকিব। আৰু এটা ব্লাউজ পিচ 6টা ছাইড পাৰি, আৰু এটা ব্লাউজ পিচ থাকিব, চিম্পুল এটা হাতত পটি লগাব পৰাকৈ। আৰু এই কাপোৰযোৰ এইখন মেখেলাখনো সেই তেনেকুৱাই হ'ব। আৰু কাপোৰযোৰ আহল বহল হ'ব, 40 পান্নাৰ হ'ব মেখেলাখন। খুব ধুনীয়া কাপোৰযোৰ, চকলেট কালাৰ হ'ব, ডিপ চকলেট কালাৰটো যোনটো সেইটোৱেই। তাৰপিছত এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ ১৬০০ টকাতে ল'ব পাৰিব এইটো যোৰা। আৰু ইয়াৰ পিছত মই আন এটা যোৰা দেখুৱাই আছোঁ। এইটো এচি কটনৰে হয়। এইটো হোৱাইটৰ ভিতৰত থাকিব। আৰু এইখন চাদৰখন হয়, চাদৰখন এইখন। আৰু ইয়াৰ লগত 6টা ছাইড পাৰি থাকিব।
আৰু ব্লাউজ পিচ আৰু চিম্পুলকৈ হাতত লগাব পৰাকৈ এটা পটি থাকিব আৰু ইয়াৰ লগৰ মেখেলাখনো খুবেই ধুনীয়া হয় মেখেলাখনো এইটো আচল পৰ্চনটো এনেকুৱা হ'ব আৰু ওপৰত তেনেকৈ ডাঙৰ ডাঙৰ বুটা এনেকৈ গোটেই গাতেই এনেকৈ ডাঙৰ ডাঙৰ বুটা থাকিব আৰু এইখন মেখেলাখন হয় মেখেলাখনো ছেম হয় আঁঠু তললৈকে ফুল থাকিব বুটাখিনি আৰু তলৰ ফুলটো এইটো চাদৰৰ ছেম ফুলৰ নিচিনা হ'ব আৰু ব্লাউজ পিচটো চিম্পুল হ'ব আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1600 টকাতে ল'ব যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ